নমস্কাৰ, মই পৰিস্তুতাৰ আপোনালোক সকলোকে মোৰ চেনেল অষ্টকাকা তেজালুজ পৰিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে আৰু মোৰ চেনেল অষ্টকাকা তেজালুজ পৰি একেবাৰে নতুন আশা কৰিছোঁ আপোনালোকে মৰম দিব বুলি আৰু লগতে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজি ফাগুন মাহৰ দ্বিতীয়টো দিন, চাৰিওফালে বতাহ আৰু ফাগুন মাহৰ আজি প্ৰথমটো বুধবাৰ। আমি প্ৰত্যেকেই জানো ফাগুন মাহৰ প্ৰথমটি বুধবাৰ আমাৰ অসমৰ যি মিচিং জনগোষ্ঠীয় লোক, সেই লোকসকলে এই দিনটোত আলি আই লৃগাং উৎসৱটি উদযাপন কৰে। এই উৎসৱটিক বসন্ত উৎসৱ বুলিও কোৱা হয়। এই উৎসৱটো আচলতে প্ৰথম অৱস্থাত ফাগুন, চ'ত, বহাগ এই তিনিওটা মাহৰ যিকোনো এটা দিনতে উদযাপন কৰিছিলে, কিন্তু তেওঁলোকৰ এটা বিশেষ অনুষ্ঠানৰ পৰা এই উৎসৱটি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ উদযাপন কৰাৰ বাবে প্ৰস্তাৱ ল'লে আৰু সেই দিন ধৰি ফাগুন মাহৰ প্ৰথমটি বুধবাৰ আলি আই লৃগাং উৎসৱটো পালন কৰা হয়। এই উৎসৱটি তেওঁলোকৰ কিছুমান ৰীতি নীতিৰে শস্য সিঁচা কাৰ্য আৰম্ভ কৰে আৰু তেওঁলোকৰ কিছুমান লোকবিশ্বাস আছে যে নৃত্য গীত কৰিলেহে দেৱতা সন্তুষ্ট হ'ব আৰু সেইকাৰণে নৃত্য গীতেৰে তেওঁলোকে এই উৎসৱটি পালন কৰে আৰু শস্য সিঁচা কাৰ্যটো আৰম্ভ কৰে। আৰু তেওঁলোকৰ কিছুমান লোকবিশ্বাস আছে যে এই শস্যটো সিঁচাৰ কেইদিনমানলৈকে জ্বলা পোৰা বস্তু নাখায় আৰু বাঁহ বেতৰ কাৰ্য নকৰে, মাটি নাখান্দে। তেওঁলোকৰ এটা প্ৰবাদ আছে, এইবিলাক কাৰ্য যদি কৰে তেনেহ'লে শস্যবিলাক শুকাবলৈ আৰম্ভ কৰে। সেইকাৰণে তেওঁলোকে কিছুমান ৰীতি নীতি মানি থাকে আৰু লগতে তেওঁলোকৰ যি পৰম্পৰাগত খাদ্যাভাস আছে, সেই খাদ্যাভাস তেওঁলোকে আলি আই লৃগাঙৰ কেইদিনমানৰ আগৰ পৰা ঘৰৰ গৃহিণীবিলাকে প্ৰস্তুত কৰি থাকে আৰু সেই দিনটোত তেওঁলোকে সকলোৱে মিলি সেইবিলাক গ্ৰহণ কৰে। শেষত সকলোকে এই আলি আই লৃগাঙৰ বহুত শুভেচ্ছা থাকিলে। সকলোৱে আনন্দ মনেৰে ফূৰ্তি মনেৰে দিনটো উদযাপন কৰক। সকলোকে বহুত ধন্যবাদ। থেংক ইউ।